নমস্কাৰ আজি আপোনালোকৰ কাৰণে তিল দিয়া চিকেনৰ এটা ৰেচিপি লৈছোঁ তিল দিয়া মুৰ্গীৰ মাংসৰ ৰেচিপি এটা তো ৰেচিপিটোৰ কাৰণে আমাক জগাল লাগিব মুৰ্গীৰ মাংসটো থাকিলে ইয়াতে 1 কেজি মুৰ্গীৰ মাংস আছে লগৰে 3টা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছোঁ ইফালে আছে আদা নহৰু বটা আৰু লগতে তিলখিনি ধুই মিক্সিত বটি লৈছোঁ আপোনালোকে তিলখিনি ভাজি কিনেও বটি ল'ব পাৰে আমি ভাজা নাই ডাইৰেক্ট ধুই কিনে বটি লৈছোঁ তে বুলক তিলেদি মুৰ্গীৰ মাংসৰ ৰেচিপিটো আমি আৰম্ভ কৰোঁ আৰু বাকি যি মছলা বেলেগ দিওঁ আপোনালোকক দিওঁতে একেলগে দেখে থাকিম তে ইফালে আমাৰ কৰাহি গৰম হৈ গ'ল এটা কৰাহিত তেল দি দিম মাংসৰ পৰিমাণ অনুযায়ী তেলটো দিলি হল যেহেতু 1 কেজি মাংস সেই হিচাপত আমি তেলটো দিছোঁ তেল গৰম হৈ গ'ল এটা আমি প্ৰথমতে পিয়াজখিনি ভাজি লম অলপ ৰঙচুৱা হকে ভাজিম পিয়াজখিনি পিয়াজৰ লগত আমি 3টা শুকান জ্বালাও দি দিম তো পিয়াজখিনি প্ৰথমতে বঢ়িয়াকৈ ভাজি লম তো পিয়াজখিনি ভাজা হৈ গ'ল অলপ ৰঙচুৱা কালাৰ আহি গৈছে ইটা আমি ইয়াতে মাংসখিনি দি দিম তো মাংসখিনি অলপ টাইম ভাজি ল'ব লাগিব বঢ়িয়াকৈ তে কিছু সময় ভাজলোঁ মোটামুটি 5 মিনিটমান সময় এনেকৈ ভাজলোঁ অলপ পানী উঠছি ব্ৰইলাৰ মাংসত অলপ এনেকৈ পানী উঠে এখনি পানী কিন্তু একদম নহ হ'ব লাগিব পানীখিনি নহ হ'লেহে আমি ইয়াৰে পাছত মছলা দিয়া আৰম্ভ কৰিম তো আৰু কিছু সময় আমি ভাজলোঁ ইটাৰে পানীটো ধুনীয়াকৈ নহ হৈ গৈছে ইটা যি আছে সেই তেলেই আছে ইটা আমি ইয়াতে আদা নহৰু বটাখিনি দি দিম আদা নহৰু বটাখিনি দি দিলোঁ ইটা আদা নহৰু বটাৰ লগত মাংসখিনি কিছু সময় বঢ়িয়াকৈ ভাজবা লাগিব তে আদা নহৰুখিনি দি কিছু সময় বঢ়িয়াকৈ ভাজি ল'লোঁ ইটা আমি ইয়াতে জিৰাৰ গুড়া দিম 1 চামুচ জিৰাৰ গুড়া 1 চামুচ দিম আৰু লগতে দিম মিট মছলা 1 চামুচ আৰু দিম কাঁচা জ্বালা 5টা লগতে আমি নিমখো সোৱাদ অনুসৰি দি দিম পাছত যদি নিমখ আৰু লাগা হয় আমি টেষ্ট কৰি চাই নিমখটো দি দিম আৰু লগতে আমি কম পৰিমাণে হালধিৰ গুড়াও দি দিম যেহেতু তিল দিম সেইকাৰণে হালধিটো অলপ কমকৈ দিছোঁ এনেকৈ তিল দিয়াৰ লগে লগে কালাৰ চেঞ্জ হৈ যাব আঞ্জাখনৰ সেইকাৰণে হালধিটো কমকৈ দিছোঁ এতিয়া এই গোটেইখিনি মছলা লগ কৰি বঢ়িয়াকৈ মাংসৰ লগত কিছু সময় ভাজি ল'ম তো চাওক মছলাখিনি দি গোটেইখিনি মছলা দি কিছু সময় ভাজলোঁ তো ধুনীয়া এটা কালাৰ আহি গৈছে এতিয়া আমাৰ ৰেচিপিটোৰ যিটো মেইন বস্তু সেইটো আমি দিবাৰ সময় হৈ গৈছে মানে তিল বটাখিনি এতিয়া আমি ইয়াতে দি দিম তো তিলখিনি আপোনালোকক যেখিনি দেখুৱাইছিলোঁ গোটেইখিনি দিয়া নাই প্ৰথমতে 3 চামুচ দিলোঁ এখিনি দি অলপ মানে মিক্স কৰি চাওঁ যদি লাগা হয় আৰু অলপ দি দিম কাৰণ একেলগে গোটেইখিনি নিদিওঁ বেছি হ'লে মানে ভাল লাগবাৰ নাই খাই এতিয়া এখিনি প্ৰথমতে মিক্স কৰি লওঁ তো তিলখিনি মিক্স কৰি দিলোঁ অলপমান আৰু তিল দিলে হৈ যাব সেইকাৰণে আমি আৰু 1 চামুচ তিল ইয়াতে দি দিলোঁ এতিয়া আৰু অলপ সময় তিলৰ লগত মাংসখিনি ভাজি লওঁ তো তিলখিনি দি উঠি মাংসৰ লগত মিক্স কৰি অলপমান সময় ভাজলোঁ এতিয়া আমি ইয়াতে অলপকৈ পানী দি থাকিম প্ৰথমতে অলপমান পানী দি লওঁ পানী দি কিনে এতিয়া বঢ়িয়াকৈ লাৰি দিম অলপমান তো যেখিনি পানী দিছিলোঁ সেইখিনি বঢ়িয়াকৈ শুহি গ'ল এতিয়া আমি ইয়াতে 1 চামুচ জালুকৰ গুড়া দিম 1 চামুচ জালুকৰ গুড়া দিলোঁ জালুকৰ গুড়াখিনি বঢ়িয়াকৈ মিক্স কৰি দিম বঢ়িয়াকৈ মিক্স কৰি দিলোঁ এতিয়া আমি ইয়াতে গ্ৰেভিটোৰ কাৰণে যেখিনি পানী লাগে সেইমতে আমি পানীটো দিম পানীখিনি দি দিলোঁ তিলৰ এটা ধুনীয়া এটা ৰং উঠি আহিছে আঞ্জাটোত তো এখিনি কিছু সময় বঢ়িয়াকৈ উতল আহিবা দিম তাৰে পিছত আমাৰ আঞ্জা হৈয়ে যাব তো চাওক মজাকৈ উতল আহি গ'ল আঞ্জা আমি টেষ্ট কৰিও চালোঁ বঢ়িয়া হৈছে তে আমাৰ তিল দিয়া মুৰ্গীৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল তে এইটোৱে হ'ল তিল দিয়া মুৰ্গীৰ মাংসৰ এটা ধুনীয়া ৰেচিপি যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালা লাইক এটা কৰি দিব তে আজিৰ কাৰণে এৰিলোঁ নমস্কাৰ।